নমস্কাৰ আমাক কেকে একদম ফালি দিছে বেলেগ ধৰণে আপোনালোকে দেখিবলৈ পাব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজিও আমাৰ হাতত কেইটামান আপডেট আছে, আপুনি ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ 97% কৰা নাই প্লিজ। अरे भाई भाई समझ के बोल रहा हूँ यार, बुरा लगता है भाई, आप लोग भी जानते हो यार। আজি আমাৰ প্ৰথম নিউজটো কেকে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। তেওঁ এখন নতুন চিনেমাত অভিনয় কৰিছে যাৰ টাইটেলটো হৈছে দুৰ্গা দ্য ৱাৰিয়ৰ, আৰু সেই শ্বুটিংস্থলীৰ পৰাই তেওঁ লাইভ আহিছিল আৰু লাইভ আহি কিছু কথা কৈছিল। আহকচোন আমি সেই ভিডিঅ'টো চাই লওঁ এবাৰ। নমস্কাৰ, আচলতে কথা এটা জনাবৰ কাৰণে লাইভটো আহিলোঁ হঠাৎ। এতিয়ালৈকে বাৰু ঈশ্বৰৰ কৃপাত ভিউৱাৰ্ছ এজনো নাই, দুজনমান ওলালে কথাটো বহলাম ৰ'ব। আচলতে এটা এনাউন্স কৰি ল'ব লাগে যে মানে লাইভ আহিম এনেকুৱা, তেতিয়া কিছু মানুহে বাট চায়। এয়া আমাৰ কিশোৰ তহবিলদাৰ, তে ককাইদেউ এখন সপোনৰ এটা প্ৰজেক্ট চিনেমা এখন দুৰ্গা বুলি কৰি আছে। আমাৰ এইফালে নিত্যানন্দত হৈ আছে, এই মানুহ আহি গ'ল। আমাৰ চেতিয়াদাই চাই আছে, যোৰহাটৰ সঞ্জীৱ দাই চাই আছে নেকি, ধৰিব পৰা নাই নহয়, পূৰবী বৈ চাই আছে। আমি আছোঁ নিত্যানন্দত, অসমীয়া চিনেমা এখনৰ শ্বুটিং হৈ আছে দুৰ্গা দ্য ৱাৰিয়ৰ। এতিয়া আমাৰ কিশোৰ দাই সেইখন লিখিছে, পৰিচালনা কৰিছে, কেমেৰাত সুমন দা আছে, আৰু এটা সমাজ সচেতনমূলক চিনেমা। এতিয়া ময়ো অকণমান মোৰ কষ্ট হৈছে, মই নামনিৰ ভাষাটো ক'ব লগা হৈছে, তেখেতে পুনাই দিছে। তেখেতে অকণমান ক'ব চিনেমাৰ বিষয়ে, আকৌ আমি পাতিম অকণমান যিমানখিনি পাৰিম। আমাক কেকে একদম ফালি দিছে বেলেগ ধৰণে আপোনালোকে দেখিবলৈ পাব। বেলেগ ধৰণৰ এটা মিঠাছে ক'ম ন, বেলেগ ধৰণৰ সাংঘাতিক। মই যিটো লিখি থাকোঁতে 2 বছৰ আগতে আৰম্ভণি কৰোঁতে যে ভূপেন বুলি কেৰেক্টাৰটো কেকে কৰিব, তো তেনেকৈ আমি আগবাঢ়িলোঁ, কথা পাতিলোঁ, আৰু আজি কেকে মানে দিল খোজ কৰি দিছে আপোনালোকৰ কাৰণে। আপোনালোকে কেকেক বেলেগ ধৰণে দেখা পাব, বেলেগ ধৰণে ভূপেন হৈ একদম। আৰু আচলতে এনেই মই মোৰ ব্যক্তিগত অনুভৱে মই সেইটো কেৰেক্টাৰ মই কৰিব নালাগে, এইকাৰণে নালাগে কাৰণ নামনি ভাষাটোৰ মোৰ মানে ইমান দখলত নাই। আৰু যদিও মই মানে টিহুৰ পৰা বিয়া পাতিছোঁ, অলপ জানো, তথাপি ইয়াত আকৌ আহি গ'ল। কথাটো ক'ত এৰিছিলোঁ? এইফালৰ অকণমান আমাৰ নিত্যানন্দৰ ফালে শ্বুটিং হৈ আছে, এইফালে অকণমান আকৌ বেলেগ হয় কোৱাটো। তেখেতে মোক যিমান পাৰে পুনাই দিছে, আৰু মই যিটো চৰিত্ৰ কৰিছোঁ বা যিটো পটভূমি, এনেকুৱা আমি ঘৰে ঘৰে দেখিছোঁ। খুব সমাজ সচেতনমূলক কাহিনী, আপোনালোকে আনন্দটো পাবই, আৰু এনেকুৱা ছবি ঘৰে ঘৰে দেখিছে বহুত ক্ষেত্ৰত আপোনালোকে ৰিয়েলাইজ কৰিব। গতিকে সেইকাৰণে আৰু আহি পেলাই ইমান কষ্ট কৰি আছোঁহি ইয়াতে, কষ্ট বেলেগ মানে। এই দীঘল নকৰোঁ কথা, কাৰণ এই নেটৱৰ্কৰ বৰ প্ৰব্লেম, কথাবোৰ ভালকৈ ক'ব পৰা নাই। খালি আপোনালোকলৈ অনুৰোধ, দুৰ্গাটো আহোঁতে কেইদিনমান দেৰি হ'ব বাৰু। যেতিয়া আহে, আমি জানো যে অসমীয়া চিনেমাৰ প্ৰতি এটা আৱেগ আছে আমাৰ চবৰে, সেইকাৰণে লাইভটো আহিলোঁ, আৰু আশা কৰোঁ আপোনালোকে চাব, এটা জীয়া কাহিনী দেখিব, যিটো আমি ঘৰে ঘৰে চবেই দেখিছোঁ। আশা কৰোঁ ভাল পাব। কিশোৰ তহবিলদাৰ, তেখেত খুব ভাল নাট্যকাৰ, বৰলাকাই লিখি আছিলে, আৰু নাটকত দখল থকা মানুহ, নাটকৰ লগত জড়িত মানুহখিনিয়ে জানেই তেখেতৰ এইটো সপোনৰ প্ৰজেক্ট। গতিকে আশা কৰোঁ আপোনালোকে চাব আৰু ভাল পাব। আমিও যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ। কথা বেছি নকওঁ, ধন্যবাদ। বোলে আও হৰি আও ৰাম, দুৰ্গা দ্য ৱাৰিয়ৰ। থেংক ইউ। এতিয়া আহিছোঁ তাৰ পাছৰ আপডেটটোলৈ। আজিৰ দ্বিতীয় নিউজটো হ'ল মনোজ ভাইৰ ওপৰত। তেওঁৰ ইউটিউবত দুটাকৈ চেনেল আছে, আৰু য'ত নেকি 1 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, আৰু কালি তেওঁ দ্বিতীয়খন চিলভাৰ প্লে বটন পাবলৈ সক্ষম হৈছে, আৰু তেওঁলৈ বহুত অভিনন্দন থাকিল। তাৰ পাছৰ আপডেটটো হ'ল আইমি বৰুৱাৰ ওপৰত। হয়তো আপোনালোকে গম পায় যে আইমি বৰুৱাক সামাজিক মাধ্যমত কিছু কথাৰ বাবে ট্ৰল কৰি আছিলে বহুতে। অৱশেষত আইমি বৰুৱাই সেই বিতৰ্কৰ ওপৰত মাত মাতিছে। আহকচোন আমি ভিডিঅ'টো এবাৰ চাই লওঁ। আচলতে কোনো ইচ্ছাজনিতভাৱে তেনেধৰণৰ কাম কৰা নাছিলোঁ। প্ৰথম কথা হ'ল যে তাত মই বঙালী সম্প্ৰদায় শব্দটো কৈছিলোঁ। বঙালী সম্প্ৰদায় মই নিজে আচৰিত, যিটো পাছত আচলতে এইকেইদিন ব্যস্ততাৰ বাবে মই চাব পৰা নাছিলোঁ, কিন্তু কালিহে দেখা পালোঁ। কালি যেতিয়া দেখিলোঁ বঙালী সম্প্ৰদায় শব্দটো তাত নাছিল, গতিকে হয়তো ৰাইজে বুজাত ভুল হৈছে যে মই অসমীয়া মানুহক কৈছোঁ, কিন্তু মোৰ ইমানখিনি ধৃষ্টতা নাই যে অসমীয়া মানুহক মই ক'ম যে আপোনালোক ক'ৰবাত পঠিয়াই দিব। মই নিজে এগৰাকী অসমীয়া ছোৱালী, কিন্তু মই অজানিতে যদি কোৱা কথাত কিবা কাৰোবাৰ মনত দুখ দিছোঁ, মই অত্যন্ত বেছি দুখী।
আৰু মই আচলতে সেইটো মোৰ কাম্য নাছিল কেতিয়াও কিন্তু মই এটা কথাই কৈছিলোঁ মোৰ ব্যক্তিগত সকলোৰে যি ধৰণে মতামত থাকে মোৰো এটা মতামত আৰু তাৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যিসকলৰ হাতত আছে ইতিমধ্যে মোকো কোনোবাই পঠিয়াইছে তাতে মই প্ৰথমতে তেওঁলোকৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিল যে অকণমান আমাক সেই বিষয়ে কওক যিটো বিষয়লৈ চৰ্চা হৈছে গতিকে তেনে ক্ষেত্ৰতহে মই কথাখিনি কিন্তু মই বাৰে বাৰে উচ্চাৰণ কৰিছিলোঁ বঙালী সম্প্ৰদায় সেই শব্দটো কেনেকৈ নাইকিয়া হৈ গ'ল এতিয়া ময়ে বুজি পোৱা নাই কিন্তু তথাপিও যদি মই কাৰোবাক অজানিতে কিবা মনত দুখ দিছোঁ মই অত্যন্ত বেছি দুখী এনেকুৱা ধৰণৰ নতুন নতুন আপডেটৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব